জম এটা আহি আছে দেখা পালে মানুহ কামুৰি খাব। প্ৰমোদ বড়ো ডাঙৰীয়াই তাৰ তেখেতৰ মুখত নাকত কাণত যতে লগাই লাগাম লগাত। हेलो मानगोना रायजो राजा आरो लोगो नोंथांमोननि थाखाय मोनसे गोदान भिडिअ लानानै फैदों आरो दिनैनि गुबै टपिकआनो जाहैबाय इउपिपिएल आरो बिपिएफ नि गेजेराव दावहा। बिपिएफ नि मानसिफ्रा दिनै इउपिपिएल नि हेंथायै मा बाथ्रा बुंदों, लोगोसे इउपिपिएल नि मानसिफ्रा दिनै बिपिएफ नि हेंथा मा बाथ्रा बुंखो। स' नोंथांमोना बे भिडिअनि गेजेरजों गासैबो फुल आपडेट नुलांनो मोनगोन। जोंहा इउपिपिएल नि राकेश ब्रह्मखौ बिपिएफ नि सासे दैदेनगिरिया मा बाथ्रा बुंखो। स' नोंथांमोना नायलांबानो थारैनो फारसेनिफ्राय स्टेप बाय स्टेप बुजिलांगोन। फारसेथिं जोंहा इउपिपिएल नि राकेश ब्रह्म सारा दिनै बिपिएफ नि दैदेनगिरि हाग्रामा महिलारि सारखौ मा बुंखो, टाइगार इज द बेक 2025 बिटिसि इलेक्शन। स' रायजोफोर जोबोदैनो मोजां नङा होनब्ला, जोंनो टाइगारखौ नांगौ, राजाखौ नांगौ नङा होनब्ला, जोंनि बर'नि गेजेराव हाग्रामा महिलारि सारा राजा। स' बे बाथ्राखौ जोंहा इउपिपिएल नि दैदेनगिरि बा इउपिपिएल नि नेता जोंहा राकेश ब्रह्म सारा रिजायदों। बे टाइगार इज द बेक रावजोंहाय रिजायदों। थारैनो टाइगार इज द बेक होनोब्ला दिनै हाग्रामा महिलारि सारा जोंनि बर' रायजो राजाफोरनि थाखाय राजा आरो जोंनि बर' रायजो राजाफोरनि थाखाय खामानि मावग्रा। জম এটা আহি আছে দেখা পালে মানুহ কামুৰি খাব, দেখা পালে ডিঙি চেপি দিব, বুঢ়া ওলাই খাব, কলিজা ওলাই খাব। টাইগাৰ ইজ বেক বুলি কয় হাগ্ৰামাক। বাঘ আহিছে, আমি পলাব লাগে। আৰু বাঘৰ জাগাটো মানুহৰ মাজত নহয়, ৰাইজৰ মাজত নহয়, তাক আমি চিৰাখানাত থব লাগিব। তাক আমি চিৰাখানাত থব লাগিব। এইবাৰ গুৱাহাটী চিৰাখানাত বাঘৰ সংখ্যা বহুত কম হৈছে, গতিকে গোটাই বিটিআৰৰ ৰাইজে মিলি জুলি তাক ধৰি গুৱাহাটী চিৰাখানাত থৈ দিব লাগিব। প্ৰমোদ বড়ো ডাঙৰীয়াই তাৰ তেখেতৰ মুখত নাকত কাণত যতে লগাই লাগাম লগাত। আজি এই ৰাকেশ ব্ৰহ্ম ডাঙৰীয়াই প্ৰথমে স্পষ্ট কৰক, তেওঁ হাগ্ৰামা মহিলাৰী ডাঙৰীয়াত মন্তব্য দিয়াৰ যোগ্য ব্যক্তি হয়নে নহয়, এইটো তেওঁ প্ৰথমে নিজৰ স্পষ্ট কৰক। আৰু মই তেওঁক প্ৰশ্ন কৰিব খোজো যে হাগ্ৰামা মহিলাৰী ডাঙৰীয়াই যেতিয়া মহাভোজ বাঘ হিচাপে যেতিয়া ইয়াতে আছিল, এই ৰাকেশ ব্ৰহ্ম ডাঙৰীয়াই কি কৰি আছিল সুধিবচোন। তেওঁক মানুহ হিচাপে পৰিচয় দিয়াৰ সম্পূৰ্ণ কৰ্তৃত্ব হাগ্ৰামা মহিলাৰী ডাঙৰীয়াৰ। এই ঠিকাদাৰ নাছিল জানো তেওঁ? কিমান ঠিকা হাগ্ৰামা মহিলাৰী ডাঙৰীয়াৰ বিপিএফৰ শাসনকালত তেওঁ কৰিছিল আৰু কেনেকে পইচা গোটাইছে, তাৰ আগত তেওঁ কি আছিল, তেওঁৰ হিষ্ট্ৰী সবেই জানে। তেওঁ বেলেগৰ হিষ্ট্ৰী জানে বুলি কৈছে নহয়, তেখেতৰ হিষ্ট্ৰীও সবেই জানে। আৰু এই যে মহাভোজত যে মাখি কেঁচু কুমতি এইবিলাকে আহি যে আহাৰ গ্ৰহণ কৰে, ৰাকেশ ব্ৰহ্ম ডাঙৰীয়া তেনেকে আছিল হাগ্ৰামা মহিলাৰীৰ শাসনকালত। আৰু তেওঁ আজি ইমান ডাঙৰ ডাঙৰ কথা কয়, মুখত শোভা নোপোৱা কথা কয়। মই অতি ৰেছপন্সিবল দায়িত্বত থকা এজন ব্যক্তিয়ে মিডিয়াত আহি যি ধৰণৰ ভাষা প্ৰয়োগ কৰে অতি দুখ লগা। প্ৰমোদ বড়ো ডাঙৰীয়াৰ ইএম, ইউপিপিএল দলৰ ইএম ৰাকেশ ব্ৰহ্ম ডাঙৰীয়াই যি ধৰণে মিডিয়াৰ আগত আহি নিজকে এজন হাস্যকৰ কমেডি চৰিত্ৰৰ ব্যক্তি হিচাপে দেখাইছে আৰু অশালীন ভাষা প্ৰয়োগ কৰিছে, এইবিলাক অতি দুৰ্ভাগ্যজনক। প্ৰমোদ বড়ো ডাঙৰীয়াই তাৰ তেখেতৰ মুখত নাকত কাণত যতে লগাই লাগাম লগাত এনেধৰণৰ ভাষ্য, এনেধৰণৰ ব্যৱহাৰ, এনেধৰণৰ কথা বতৰা এই চৰকাৰৰ, যদি ইমান এটা ভাল অঞ্চলৰ চৰকাৰৰ
ইএমৰ মুখত কেতিয়াও শোভা নাপায় তেওঁ হাগ্ৰামা মহিলাৰী ডাঙৰীয়াক কটু মন্তব্য কৰে তেওঁ সমস্যা হৈছে হাগ্ৰামা মহিলাৰী ডাঙৰীয়াক যেতিয়া আমি টাইগাৰ বনৰ ৰজা টাইগাৰৰ লগত যেতিয়া আমি তুলনা কৰিছো যিদৰে বালা সাহেব ঠাকৰেক কৰা হৈছিল যিদৰে আজাদ হিন্দ ফৌজৰ যিটো সিম্বল পতাকাৰ যিটো সিম্বল বাঘৰ সিম্বল আছিল এই বাঘৰ লগত আমি আমাৰ কৰ্মকৰ্তাসকলে যি ধৰণে আমি ভাবো হাগ্ৰামা মহিলাৰী বাঘৰ লগত তুলনা কৰাত তেওঁলোকৰ গাত পুৰপুৰণি উঠিছে তেওঁ বাঘক ভয়ংকৰ প্ৰাণী বুলি কৈছে কিন্তু বাঘ আটাইতকৈ ধুনীয়া প্ৰাণী বাঘ হল ভাৰতবৰ্ষৰ নেশ্যনেল এনিমেল ৰাষ্ট্ৰীয় প্ৰাণী ভাৰতবৰ্ষৰ গোটেই পৃথিৱীৰ পৰা বিভিন্ন অঞ্চলৰ পৰা য'ত বাঘ নাই ভাৰতত বাঘ চাব আহে কাজিৰঙাত বাঘ চাব আহে মানাসত বাঘ চাব আহে বিভিন্ন ফৰেন টুৰিষ্ট আহে দেশৰ বিভিন্ন ৰাজ্যৰ পৰা মানুহ আহে বাঘ চাবৰ কাৰণে আহে নৰখাদক বুলি চাব নাহে এটা একদম বনৰ ৰজা এটা ধুনীয়া আকৰ্ষণীয় প্ৰাণী বুলি চাব আহে আৰু আমি হাগ্ৰামা মহিলাৰী ডাঙৰীয়াক তেনেকুৱা সাহসী ধুনীয়া কল্পনা কৰো আজি এই ৰাকেশ ব্ৰহ্ম ডাঙৰীয়াই প্ৰথমে স্পষ্ট কৰক তেওঁ হাগ্ৰামা মহিলাৰী ডাঙৰীয়াক মন্তব্য দিয়াৰ যোগ্য ব্যক্তি হয়নে নহয় এইটো তেওঁ প্ৰথমে নিজৰ স্পষ্ট কৰক তেওঁ বাঘৰ বিষয়ে কৈছে নহয় মই বাঘৰ বিষয়ে তেওঁ কওঁ জৰ্জ সেলাৰ বুলি এজন সাইন্টিষ্ট আছিল বাঘৰ সাইন্টিষ্ট তেওঁ কৈছিল বাঘে যেতিয়া এটা অৰণ্যত আহাৰ গ্ৰহণ কৰে সেই আহাৰ গ্ৰহণটো বোলে মহাভোজ মানে বাঘে যেতিয়া এটা জন্তু খায় অকল বাঘে এইটো নাখায় বাঘক যিমান দৰকাৰ সিমানে খায় বাঘে খাই অলপ গুচি যোৱাৰ পিছত তাতে গাহৰি আহে মাখি আহে শগুন আহে পোক পতংগ আহে সকলো ধৰণৰ জানোৱাৰ আহি পেলাই সেই খাদ্য ভক্ষণ কৰে বাঘৰ খাদ্য ভক্ষণ কৰে বাঘে মহাভোজ এটা আয়োজন কৰে বুলি বাঘৰ ডাঙৰ বিজ্ঞানিক জৰ্জ সেলাৰ এইবিলাক তেওঁ গম নাপায় কৈছে আৰু মই তেওঁ প্ৰশ্ন কৰিব খোজো যে হাগ্ৰামা মহিলাৰী ডাঙৰীয়াই যেতিয়া মহাভোজ বাঘ হিচাপে যেতিয়া ইয়াতে আছিল এই ৰাকেশ ব্ৰহ্ম ডাঙৰীয়াই কি কৰি আছিল সুধিবচোন তেওঁ মানুহ হিচাপে পৰিচয় দিয়াৰ সম্পূৰ্ণ কৰ্তৃত্ব হাগ্ৰামা মহিলাৰী ডাঙৰীয়াৰ এই ঠিকাদাৰ নাছিল জানো তেওঁ কিমান ঠিকা হাগ্ৰামা মহিলাৰী ডাঙৰীয়াৰ বিপিএফৰ শাসনকালত তেওঁ কৰিছিল আৰু কেনেকে পইচা গোটাইছে তাৰ আগত তেওঁ কি আছিল তেওঁৰ হিষ্ট্ৰী সবেই জানে তেওঁ বেলেগৰ হিষ্ট্ৰী জানে বুলি কৈছে নহয় তেখেতৰ হিষ্ট্ৰীও সবেই জানে আৰু এই যে মহাভোজত যে মাখি কেঁচু কুমতি এইবিলাকে আহি যে আহাৰ গ্ৰহণ কৰে ৰাকেশ ব্ৰহ্ম ডাঙৰীয়া তেনেকে আছিল হাগ্ৰামা মহিলাৰীৰ শাসনকালত আৰু তেওঁ আজি ইমান ডাঙৰ ডাঙৰ কথা কয় মুখত শোভা নোপোৱা কথা কয় মই অনুৰোধ জনাম তেখেতক কৈ লাভ হবনে নহব নাজানো মই প্ৰমোদ বড়ো ডাঙৰীয়াক অনুৰোধ জনাম তেওঁ তেখেতৰ ইএম বিলাকক অলপ নাকি লগাক মুখত যাতে ভাল কথা থাকে দায়িত্ব যে একাউণ্টেবিলিটি আৰু ৰেছপন্সিবিলিটি তেওঁলোকৰ ভাষাত প্ৰকাশ পায় তেনেধৰণৰ হ'ব লাগিব ইএম তেতিয়াহে এই অঞ্চলটোৰ যিটো শোভা এই শোভাটো প্ৰকাশ পাব अब्ला मानव गेदेर रायजो राजा लोगो नोंथांमोना थारैनो नायनानै बुजिखाबाय नङा होनब्ला स' नोंथांमोना भिडिअखौ मोजां मोनदोंब्ला लाइक खालाम आरो चेनेलखौ मोजां मोनदोंब्ला साबस्क्राइब खालामनानै होबानो जाबाय